মা দেউতা ভাইটি আৰু মই আজি আপোনালোকক লৈ যাম এটা ধুনীয়া মন্দিৰলৈ। এই মন্দিৰটো তেজপুৰৰ পৰা 58 কিলোমিটাৰ দূৰত্বত আছে আৰু এই মন্দিৰটো 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণে 1 কিলোমিটাৰ ভিতৰলৈ সোমায়ে পোৱা যায়। আমি আজি গোটেইকেইটা কোনটো মন্দিৰত যাম আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টোত দেখুৱাম, গতিকে চাই থাকক ভিডিঅ'টো। এয়া আমি আহি জীয়াভৰলী নদী পালোঁ। জীয়াভৰলী নদী পাৰ হৈয়ে আমি নাগেশ্বৰ মন্দিৰত সেৱা আভাস কৰিলোঁ। এয়া সেৱা আভাস কৰি আমি আকৌ যাত্ৰা কৰিলোঁ। এয়া আমি আহি পালোঁ শ্ৰী শ্ৰী নাগশংকৰ মন্দিৰ। এই নাগশংকৰ মন্দিৰ অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এটি ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেল নিউ আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি মা দেউতা মই আৰু ভাইটি নাগশংকৰ মন্দিৰ আহিছোঁ। আমি চাকি ধূপ কিনি ল'লোঁ। শোণিতপুৰ জিলাৰ প্ৰধান শৈৱপীঠ স্থানসমূহৰ ভিতৰত এই নাগ মন্দিৰ অন্যতম। ৰীতি নীতিৰে এই মন্দিৰত পূজা অৰ্চনা কৰা হয়। মন্দিৰটোৰ নামেৰে এই অঞ্চলটোৰ নামো নাগশংকৰ বুলি জনাজাত। প্ৰতি বছৰে শাওণ মাহত এই মন্দিৰটোত ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়। মন্দিৰৰ ভিতৰ ভাগত যিহেতু চাকি বন্তি জ্বলোৱা নিষিদ্ধ, আমি বাহিৰতেই চাকি বন্তি জ্বলালোঁ আৰু ভগৱানৰ আশীৰ্বাদ ল'লোঁ। এই মন্দিৰটোৰ পিছফালে এটা ডাঙৰ পুখুৰী আছে। চাওক এই পুখুৰীটো কিমান ডাঙৰ। এই পুখুৰীটোত বহুতো কাছ দেখিবলৈ পোৱা যায়। এই মন্দিৰত থকা এই কাছকেইটাই মন্দিৰটোৰ পৰ্যটন ব্যৱস্থাত অৰিহণা যোগাইছে। এই কাছকেইটাক ভোগ প্ৰসাদ আদি অৰ্পণ কৰা হয়। আমি এই মন্দিৰত চাকি ধূপ জ্বলালোঁ, ভগৱানৰ আশীৰ্বাদ ল'লোঁ। এতিয়া আমি ঘৰলৈ যাম। মন্দিৰটোৰ চাৰিওকাষ দেখুৱালোঁ আপোনালোকক। বহুত ধুনীয়া মন্দিৰটো। মই এই মন্দিৰটোলৈ নহা বহুত বছৰেই হ'ল। আজি বহুত বছৰৰ মূৰত আহিছোঁ, বহুতেই ভাল লাগিছে। এয়া মোৰ মা দেউতা দেই, এয়া মা, এয়া দেউতা, দেউতা নহয় দেউতা। আমি চাকি ধূনা জ্বলালোঁ। আজি ৰ'দ চোকা, ভগৱানৰ গুৰিত প্ৰাৰ্থনা কৰিলোঁ বছৰটো ভালে ভালে যাওঁ। ফাইনেলি আমাৰ পূজা কৰা হৈ গ'ল। আমি কাছক কিবা কিবি খোৱালোঁ। এতিয়া ঘৰলৈ বুলি ওলাইছোঁ আৰু